নমস্কাৰ ষ্টুডিঅ'ত মই ভিভিএছ আৰু এয়া মোৰ লগত আছে সুদূৰ নগাঁৱৰ পৰা অহা মুস্তাফিজুৰ আৰু এয়া আমাৰ লগত উপস্থিত আছে হৰিধৰ আৰু আমাৰ দৰ্শকসকলক আমি জনাই থওঁ যে এয়া মুস্তাফিজুৰ এয়া বহুত ভাল শংখ বজায় হাতেৰে বজায় ভাল শংখ বজায় আৰু এয়া হৰিধৰ এই হৰিধৰে আপোনাৰ বাঁহীও ভাল বজায় আৰু আপোনাৰ গীটাৰো ভাল বজায় ঠিকে আছে আমি দৰ্শকসকলক দেখুৱাই দিওঁ আপুনি এটা দেখুৱাই দিয়ক দেখাই দিব লাগে আৰু ন হাতৰে বজাওঁ মই ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে ভাল আছে আৰু সেই আপুনি শুনাব নেকি বাঁহীৰ মাতত কিবা সংগীত এটা বাঁহী ঠিক আছে আপোনালোকে শুনিব বিচাৰিছে এতিয়া দি দিয়া এখন ধৰক তে কেনেকুৱা ধৰণৰ গীত শুনিব হৰিভক্তিমূলক নে বিহু নতুনকেতো বিহু আমাৰ নীলাকাশ দাৰ মাছলৈ গৈছিলোঁ সেইটো গান চলি আছে ঠিকে সেইটোকে দিয়ক দৰ্শকেও ভাল পাব শুনি ঠিক আছে ঠিক আছে বৰ বঢ়িয়া লাগিলে একদম বা এতিয়া হৃদয় চুই গৈছে একদম ঠিক আছে আপোনালোকৰ কৃপাতে বজাইছোঁ ঠিক আছে আৰু আপোনালোক দুইজনেতো বহুত ভাল ভাল গান গাই আহিছে গান আমি গাই আহিছোঁ যথেষ্ট আমি প্ৰগ্ৰাম কৰিছোঁ নেকি ন দুইজনে একেলগে বহুত কেইটা কৰিছোঁ পাহৰিও গৈছে চাগে বহুত প্ৰগ্ৰাম পাহৰি মানে কি পইচা ল'লে পাহৰি যাওঁ কেতিয়াবা এনেকুৱা হয় এক ৰাতিতে তোমাৰ 10-12টা প্ৰগ্ৰাম জনসমাগমত আমি সোমাই পৰোঁ যে সেইটোৱে এই এতিয়া কিবা সংগীত শুনাব নেকি আমাৰ দৰ্শকসকলক সংগীত এটা শুনাই দিওঁ নহয় ঠিক আছে হৈ যাওক এইটো ঠিক আছে ও সদবা বলিয়ে গো ও জানমণি নাচিবৰ তাৰহে গাত লাগিল হে জানমণি নাচিব হ'ল তাৰহে গাত লাগিল জানমণি মাক বাপেক আছে নহয় তাই খবৰ ল'বলৈ সেইটো মোক গানটো কৈছোঁ আৰু ঠিক আছে ময়ো কথাটো কৈছোঁ আৰু মানে ঠিক আছে ঠিক আছে আপুনি মোক কিবা শুনাব নেকি মই এতিয়া কেনেকুৱা ধৰণৰ শুনাওঁ শুনাওক কিবা এটা আৰু দিখৌনৰ গানটো আপুনি ভাল গায় মই অঁ দিখৌ এই যোৱা প্ৰগ্ৰামত গাইছিলোঁ খুব ৰাইজে ভাল পাইছে ধৰিম নেকি মই ধৰি দিব অকণমান দিখৌন এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো চালা হাৰামখোৰ সৰুৰে পৰা লেংটা পেংটা হৈ আমাৰ ঘৰৰ পুখুৰীতে গা ধুলি ধুই পেলাই এতিয়া তই দিখৌনৈহে এৰিব নোৱাৰ আমাৰ পুখুৰীটো তই পাহৰি গলি মই গানটোৰ কথা কৈ আছিলোঁ মানে গানটোত যিখিনি মানে আমাৰ ঠিকে আছে হেৰি আৰু কিবা সংগীত শুনাব নেকি আৰু মানে কি শুনাম এতিয়া এটা গান এটাকে শুনাই দিওঁ ঠিক আছে এই চুৰিলি এখিবালে এই গানটো আপুনি বজা মই এখন দিওঁ ধৰি দিবা ঠিক আছে কি চি স্কেল হ'ব নেকি এইটো বি চি দি দিয়া তেওঁ 24 স্কেলতে তেওঁ পাৰফেক্ট মই ঠিক আছে তোমাৰে মত বলিয়া হলো মই ধন্তিৰে চুৰি গ'ল বতাহত উৰি অসমীয়া স্কুলত দি দিলোঁ আৰু ঠিকে আছে ভাল হৈছে এই আৰু কিবা সংগীত শুনাব নেকি আৰু সংগীতে তেখেতৰ পৰা শুনক আৰু ঠিক আছে যোৱাবাৰ আমি এখন বিহুতলী প্ৰগ্ৰামত গৈছিলোঁ তাত মানে আমাক কৈছিলে যে অসমীয়া জনপ্ৰিয় বিহু এটা ওলাইছে যে কিবা টুপ টুপকৈ টুপু বৰ্ষা এনেকে কিবা এটা ঠিক আছে বৰষা আছিল তাত বৰষাই ঠিক আছে ভাল দিব বৰ্ষা বৰষুণৰ পানীতে জুই লাগি গ'ল হয় এইটো ইকোটো মানে ঠিক আছে বৰ যথেষ্ট জনসাধাৰণে আঁকোৱালি লৈছিলে গানটো আৰু আপুনি বাঁহীত আৰু কিবা শুনাব নেকি কিবা সংগীত শুনাওকচোন ভাল বজাইতো এটা মই মাজখিনিতে মানে এজনী ছোৱালীয়ে মোক হেৰি কৰিছিলে মই তেওঁক দেখুৱাবলৈ আচলতে সুবিধা বিচাৰি আছিলোঁ আপোনালোকৰ শ্ব'টোৰ যোগেদিয়ে মই তেওঁক এইটো শুনাব পালে ভাল পাম তেওঁ এটা মানে কৰুণ বাঁহীৰ সুৰ শুনিব বিচাৰিছিলে ঠিক আছে মই আপোনালোকৰ ধন্যবাদ জনাইছোঁ আপোনালোকৰ যোগেদিয়ে তেওঁক মনৰ আশা পূৰণ কৰিছোঁ ঠিক আছে কোনটো বাঁহী লাগিব লৈ লোৱা
এই গৰুটো খেদি দে এই আৰু নোৱাৰো বাৰু ঠিক আছে আৰু কিবা শুনাম দুখ লাগি গ'ল মোৰ আজি তুমিতো নিজেও বহুত ভাল ভাল গান গাই আহিছে তোমাৰ ফেভাৰিট ছিংগাৰ কোন পাপন পাপন হয় ন অংগৰাগেও কিন্তু যথেষ্ট বহুত ভাল গায় বহুত সংগৰাকে গাব পাৰে কিন্তু পাপনৰ নিচিনা গাব পাপন নোৱাৰে সঁচাকে ভাল পাপন গায় ধুনীয়া পাপনৰ তেওঁ অংগৰাগ গায়। দুজন কি বেলেগ বেলেগ নেকি বেলেগ ভাই ককা ভাই ককা হিন দুটা বাৰু ঠিক আছে এই আপুনিতো লেটিনত বহিলেও বোলে গান গাই থাকে হয় গাওঁ কি গান গায় লেটিনত বহিলে গানটো গাওঁ ঝলক দিখিলা যা আহা झलक दिखला जा एक बार आजा जा 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 তাৰপিছত আহেনে আহি গ'ল আৰু সঁচাকে পি গে একেবাৰে এই আপুনি কি গান গাই লেটিনত বহি থাকিলে মইতো সাধাৰণতে যেতিয়া আপোনাৰ অকণমান অসুবিধা যেন পাওঁ মই তেতিয়া জুদা হকে ভি একেবাৰে বোলে কোমোৰৰ ওপৰত বহি জঁপিয়াই থাকে আগতে নাই তেনেকুৱা নহয় মোৰ যেতিয়া প্ৰব্লেম হয় মই জুদা হকে ভি গাওঁ মানে ধৰি লওক এনেকৈ জুদা হকে ভি तू मुझ में कहीं बाकी है पलकों में बन के दर्द तू जो से आती है তাৰপিছত মানে তোমাৰ আৰু মুকলি আৰু। পিয়নি লোৱা আৰু বাৰু ঠিকে আছে আৰু কিবা শুনাব নেকি আৰু এতিয়া কি শুনাম তেওঁ তেখেতে শুনালে ভাল আপোনাৰ বাঁহীৰ মাতত কিবা এটা শুনাব নেকি আপুনিতো এইটো তুজে দেখি দেখি শুনাই গানটোতো ভাল বজায় বাঁহী এইটো মই ক'ব নোৱাৰো দৰ্শকে ক'ব আৰু ভাল বজাইছো নে নাই ঠিকে আছে, এবাৰ হৈ শুনাই যাব দিছো দিয়ক। এবাৰ শুনাই দিছো তেখেতৰ গাৰ্লফ্ৰেণ্ডৰ লগত যেতিয়া ব্ৰেকআপ হৈছিল তেতিয়া এইটো গানত বাঁহীত মই সুৰ গম দিছিল। পাওঁ এইটো তেতিয়া মোক তেওঁ প্ৰথমবাৰৰ বাবে ষ্টুডিঅ'লৈ মাতিছিলে কিন্তু মই আহিব পৰা নাছিলোঁ মানে শুনালে ভাল পাম আৰু ঠিক আছে বহুত ভাল লাগিল হেৰি আমি এতিয়া অনুষ্ঠানটো সামৰিবলৈ সময় হ'ল হয় হয় আপুনি এবাৰ যদি শংখ বজাই দিয়ে তেন্তে আমাৰ অনুষ্ঠানটো সামৰিব পাৰিম শংখটো ন প্ৰথমতে বজাইছিলো আকৌ হয়, দৰ্শকৰ বিপুল দাবী মই কিন্তু লগাইছে আজিহে আৰু। গম পাইছোঁ আপুনি ইমান ধুনীয়াকৈ বজায় অলপ দিনৰ আগত ওলাইছে আৰু ঠিক আছে লাগিল আপোনালোক দুইজন আমাৰ অনুষ্ঠানলৈ আহিল ঠিক আছে আমাৰ ভিডিঅ'টো আমি মানে সামৰণি মাৰিছোঁ।